ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আহি আছোঁ যোৰহাট ভাওনা এখনৰ কাৰণে আহিছোঁ। আচলতে ভাওনাখন আজি এসপ্তাহৰ আগত মই চাই গৈছিলোঁহি। আৰু যিজন মানুহ তেওঁ বৰ্তমান চাকৰি কৰে, কহিমাত জব কৰি আছে। আৰু সেইটো কাৰণে তেখেত নথকাৰ কাৰণে গাড়ীখন ঘৰৰ মানুহে দিব নোৱাৰিলে, যিহেতু তেখেতৰ নামত আছিলে। গাড়ীখনৰ কণ্ডিশ্যন বিৰাট মজা হৈ আছে। হোৱাইট কালাৰ হয়, 2013 ধৰিব পাৰে, কেইদিনমান কম। 2012 ডিচেম্বৰ একদম লাষ্টৰ হয়। আৰু গাড়ীখনৰ কণ্ডিশ্যন মানে বিৰাট মজা। মই সেইদিনা দেখিয়ে গাড়ীখন পচন্দ হৈ গ'ল, খুব ধুনীয়া হৈ আছে। একদম জেনুইন চলিছে আপোনাৰ 80,000 আৰু 1.6 ছেকেণ্ড টপ মডেলটো হয়। আচলতে টপ মডেলটোত পুছ বুটাম ষ্টাৰ্ট আহে, এইখন পুছ বুটাম নাই। বাকী গোটেইখিনি ফেচিলিটি আছে, ইয়াৰ বেগৰ পৰা আদি কৰি আপোনাৰ ক্ৰুজ কণ্ট্ৰল গোটেইখিনি বস্তুৱে আছে। তো আহি আছোঁ গাড়ীখন নিবলৈ। গাড়ীখন মই চোৱা আছে বাৰু, জাষ্ট এতিয়া ল'ব লাগে, ল'বলৈহে আহি আছোঁ। আৰু আচলতে ভাওনাখন মই এইটো বুলিও লোৱা নাই যে ভাওনাখন মই লগালগ বিকি দিম। কেইদিনমান মই চলাম বুলিহে ভাওনাখন লৈছোঁ। যদি কোনোবাই লয় ল'ব পাৰিব বাৰু, দিম দিয়াটো। আৰু একদম ধুনীয়া প্ৰাইজত দিম, আপোনালোকক চিন্তাই কৰিব নালাগে। কাৰণ আপোনালোকে জানে চাগে 2011-12 মডেলেই ভাওনা 3,00,000, 2,80,000, 2,70,000 বিকে। কিন্তু মই ইমান দাম নলওঁ, মই জেনুইন প্ৰাইচ এটাতে আপোনালোকক দিম। গাড়ীখন মই ভালকৈ ভিডিঅ'টো বনাম বাৰু, আপোনালোকক দেখুৱাম। এতিয়া আনি আছোঁ, কাইলৈ মই ধুনীয়াকৈ ৱাশ্বিং দি মেলি পেলাই আকৌ এটা ভিডিঅ' এৰিম, তেতিয়া আপোনালোকে চাব, বুকিং কৰিব পাৰিব। আমি আৰু এতিয়া বেছি দূৰ নাই, দেৰগাঁও পাৰ হৈছোঁ। দেৰগাঁও পাম আৰু 20 মিনিট লাগিব। দেখুৱাই যাম, ভিডিঅ'বোৰ সকলোৱে চাই থাকিব। সৰুলাই নোহোৱাৰ পিছৰ পৰা দেখিছেনে দেৰগাঁও অৱস্থা কেনেকুৱা হৈ গ'ল। এতিয়া বহুত বছৰ আগত অহা মানুহে চিনিয়ে নাপাব দেৰগাঁওখন কেনেকুৱা। আগত দেৰগাঁও আপোনাৰ মানে ৰাস্তাটো ঠেক আছিলে, দোকানবোৰ চাইডে চাইডে লাগি আছিলে, সেৰেঙা আছিলে। এতিয়া ডেভেলপ হৈ গৈ আছে আৰু দিনক দিনে। আহি দেৰগাঁৱতো পাৰ হ'লোঁ। এতিয়া আপোনাৰ এই নেগেৰিটিং শিৱদৌল পাইছোঁহি। এইটো জানে চাগে, যোনে যোনে বাহিৰৰ মানুহে চাই আছে। শিৱদৌল বুলি ক'লে নেগেৰিটিঙৰ আৰু বেছি নাই, আৰু 15 মিনিটৰ ৰাস্তা। আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। আৰু যোনে যোনে চেনেলটো চাই আছে, নতুনকৈ আহিছে, সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব, নতুন নতুন ভিডিঅ' পাই থাকিব। পালোহি, এতিয়া এইফালে সোমাব লাগিব। আহিছে এইফালে সোমাই 3 নম্বৰ ঘৰটো, 3 নম্বৰ ঘৰটো আছিলে। ফাইনেলি আহি পেলাই পাই গ'লোহি। এতিয়া মানুহজনক ফোন কৰিছোঁ, আহিছে ওলাই পেলাই। দেখিছে কুকুৰে যিটো ভুকিছে মানে। গাড়ীখন এতিয়া দাদাই উলিয়াই দিব, ষ্টাৰ্ট দিছে, বেক কৰি পেলাই উলিয়াই দিব। উলিয়াই মেলি আমি এতিয়া আকৌ এবাৰ চলাই চাম। সেইদিনা যিহেতু ৰাতি চাইছিলোঁ, এতিয়া দিনত এবাৰ ধুনীয়াকৈ চলাই চাম। অকণমান লেতেৰাহে হৈছে, ধুই দিলে পূৰা চাফা হৈ যাব। তো আমি যাবলৈ ওলালোঁ। গাড়ীখন ফাইনেলি লোৱা যিহেতু হৈ গ'ল, এতিয়া গৈ থাকোঁ। আজিৰবাৰ বেয়া চেয়া নাপাব আৰু, গাড়ীখন গ'ল আৰু। গাড়ীখন বিকোতে অলপ বেয়াও লাগে বাৰু, আৰু যিহেতু তেওঁলোকৰ ঘৰৰ গাড়ী, গতিকে গাড়ীখন ধুনীয়াকৈ বিদায় দিলে। আৰু ভিডিঅ'টো আজিলৈ ইমানেই আছিল। বাই বাই।